মানে আমি গৈ আছোঁ আপোনাৰ লালুকলৈ মানে লালুক কাহিপালৈ গৈ আছোঁ আৰু তাত মোৰ অৰিজিনেল ঘৰ মানে আমি ইয়াত উঠি অহা মানে লখিমপুৰলৈ আমি লখিমপুৰ আজাদলৈ আমি উঠি অহা হয় আৰু মোৰ অৰিজিনেল ঘৰ হৈছে লালুক কাহিপাত আপোনালোকক সকলোখিনি দেখাই আছোঁ লালুক কাহিপাৰ ঘৰ আৰু কেনেধৰণে মানে কি হৈ আছে তাত কেনেকুৱা ঘৰ কি বতৰ সকলোখিনি আপোনালোকক কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু মানে আমাৰ আহিছে বাইদেউ আৰু মোৰ ভাইটি মানে মোতকৈ সৰু ভাইটি আহিছে আপোনালোকক সকলো দেখাই আছোঁ তো ভিডিঅ' বেক কেমেৰা কৰি দেখাই দিছোঁ তো বলক এইফালে আহি গ'ল আমাৰ ভাইটি মোতকৈ সৰুটো ভালে হাই হেল্ল' কিবা এটা ক আৰু মোৰ ভাইটিয়ে ক না কিবা এটা ক না আৰে ক না ই মানে বিয়াত লাজ কৰি মানে বিয়াত লাজ কৰে বিয়াত লাজ কৰে তো ই গাড়ী চলাই মানে আপোনাৰ বান্দৰদুৱাৰ পৰা লালুকলৈ গাড়ী চলাই এইফালে গৈ আছোঁ এহেঁতি ৰেডি মানে আমাৰ ডাঙৰ ছোৱালী ৰেডি হৈ গ'ল আৰু আমাৰ ধুনু ছোৱালী বাৰু ৰেডি হোৱা নাই ৰেডি হ'ব তো এইফালে গৈ আছোঁ আমাৰ ৰেডি হৈছানে তো গৈ আছোঁ ৰেডি হৈছা নাই তো এতিয়া ব'লা তুমি ৰেডি হৈ লোৱা নহয় জানো এই জহনি যোৱাকেইটাক মানে যিমান দিলেও হেঁপাহ নুগুচে বুজিছা নাই দি থৈ আহোঁ ৰ'ব দেখাই আছোঁ কোনকেইটা বেমাৰীকেইটাক দেখাই আছোঁ ৰ'ব ঐ মই লৈ আমাৰ এই গাহৰিকেইটাক মানে যিমান খোৱালেও খান্দিছে দেখিছানে কেনেকৈ যিহেতু আছাম ট্ৰেক্টৰ ন যিমান খোৱালেও সিহঁতৰ মানে হেঁপাহ নুগুচে খাই এটা দি দিছোঁ তো যিমান সিহঁতক খোৱালেও হেঁপাহ নুগুচে হ'লেও এদুমান ঢালি দিওঁ ধম কেনে খা এই ভণ্টি খা সিহঁতৰ নাম ভণ্টি এইজনীৰ নাম ভণ্টি দৌৰিছে দেখিছা নাই আৰু এইজনীৰ নাম ভণ্টি আৰু এইজনীৰ নাম ভণ্টি ফাইনেলি যাম বুলি কৈছিলো ওলাই ললো আমাৰ ধুনু ছোৱালী ওলালে লগতে ভতিজা ছোৱালী ওলালে ওলাবলৈ লাজ কৰে দেখিছে নাই এয়া মুখখন লুকাই থৈছে এইফালে আমাৰ ডাঙৰ ছোৱালী আকৌ এয়া ভাইটি তাৰপৰা আমাৰ মালিকো পাছফালে ওলাই ললো গৈ থাকো বলক আৰু এনেকৈ আহি আমি মানে পাই গ'লোহি আপোনাৰ খেলমাটি আৰু খেলমাটিত মানে অকণমান দেখাই লৈছোঁ আপোনাৰ ৰাস্তা পাতিবিলাক ঠিকে আছে কিন্তু অলপ পূজা মণ্ডপবিলাক ভাঙি আছে গাড়ী ঘোঁৰাবিলাক অলপ বেছি হৈ আছে তো গৈ লওঁ আৰু অকণমান পাছতে আমি পাই যাম গণেশ মন্দিৰ আপোনাৰ ৰখাবলৈ অকণমান অসুবিধা গণেশ মন্দিৰ অকণমান দেখাম বুলি কৈছিলোঁ বাহিৰৰ পৰাই দেখাই দিছোঁ কেতিয়াবা সোমাই পেলাই আপোনালোকক দেখাম বাৰু ভালকৈ তো এয়া গণেশ মন্দিৰ হয় লখিমপুৰ গণেশ মন্দিৰ আৰু এনেকৈ আহি পাই গ'লোঁ শ্ৰী মা দুৰ্গা মন্দিৰ আৰু দুৰ্গা মন্দিৰত কেতিয়াবা আহি পেলাই আপোনালোকক ভালকৈ দেখাম বাৰু এতিয়া যিহেতু গাড়ীৰ পৰা দেখাবলৈ অকণমান অসুবিধা হৈছে তো খুব ধুনীয়া এটা মন্দিৰ আপোনালোকে আহি পাৰিব এইটো লখিমপুৰ পহুমুৱাতে অৱস্থিত তো আহিব পাৰিব তো ব'লক আৰু আছে দেখাবলগীয়া সকলোখিনি দেখাই যাম যিহেতু আপোনাৰ আজি মটৰ ভ্লগৰ নিচিনা হৈছে তো চাই লওকচোন বাৰু আহি পোৱালৈকে মানে লালুক আহি পোৱা মানে বঙালমালৈকে আপোনালোকক সকলোখিনি দেখাই যাম তো ব'লক এইখন আছে ৰঙা নদী আৰু ৰঙা নদীৰ দলং হয় আৰু ৰঙা নদীৰ পানীটো আপোনাৰ অলপ বাঢ়ি আছে যিহেতু বৰষুণ এইকেইদিন নেৰানেপৰা বৰষুণৰ ফলততো পানীটো বাঢ়িছেই তো সেইটো কাৰণে অকণমান পহুমুৱা দলংখন দেখাই দিছোঁ তো গোটেইখন দেখাই দিওঁ বাৰু সিপাৰলৈকে গৈ লওঁ তো এইখনতে এটা তিনিআলি আছে তো এটা আপোনাৰ লাচিত বৰফুকনৰ হেৰিও আছে বাৰু তো এই ৰাস্তাটোতে আপোনাৰ যায় জিৰ' হাপলি মানে এনেকৈ যাব পাৰে আৰু এনেকৈ আহি মানে পাই গ'লোঁ এটা হস্তি যিহেতু হাতী হয় তো অকণমান ওচৰৰ পৰা আপোনালোকক দেখাই দিওঁ তো ভয়ো লাগে তো তেওঁলোকে কিবা এটা কয় হেনো বইত নে কিবা ক'লে মানে এনেকৈ লাহেকৈ হাতীটো বহি দিয়ে হেনো কৃষ্ণ মই বুলি কৈছোঁ বেয়া নাপাব মানে খুব সুন্দৰ মই খুব ভাল পাওঁ আপোনালোকে কেনেকুৱা পায় কমেণ্ট এটা কৰি নিশ্চয় জনাব বুলি আশা থাকিলে আমাৰ এই ফেমিলি ব্লগ হ'লে তলৈ দিয়ে কিবা পৰা হ'বনে যিহেতু হস্তিটোৰ ওচৰত যেতিয়া পাই গ'লহি মানে হাতীটোৰ ওচৰত যেতিয়া পাই গ'লোহি আৰু আমাৰ ধুনু ছোৱালীক মানে আমাৰ বাইদেৱে কি ক'লে তো তলৰেদি হেনো সৰকালে মানে বেমাৰ আজাৰ হেনো কম হয় মই বাৰু বিশেষ নাজানো আৰু তেওঁলোকেও মানে পইচা পাতি লয় সেইটো কাৰণে তেওঁক তলৰেদি অকণমান সৰকাই দিছে তো পইচা পাতি 100 টকামান লয় তলৰেদি সৰকাই দিলে আৰু ডাঙৰসকলে কোৱা কথা ন ভালেই লাগিছে যেহেতু সেইকাৰণে অকণমান তলৰেদি সৰকাই দিলোঁ
আৰু বেছি দেৰি নকওঁ যাবও হৈ গ'ল আমাৰতো লালুকলৈ যাবলৈ তো পহুমৰাতে লগ পাইছোঁ তো ময়ো ক'লোঁ বাই বাই আৰু আমাৰ ধুনুকো দিলে বাই বাই আৰু এনেকৈ আহি পাই গ'লোহি আমি কাহিঁপৰা চেণ্টাৰ আৰু গৈ লওঁ তো আমি এইফালে যাব লাগিব তো ঘৰ পাই লওঁগৈ সকলোখিনি কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ব'লক তো ঘৰ পাই লওক বহুত ভাগৰো লাগিছে দিয়কচোন তো ব'লক আমি পাই গ'লোহি আমাৰ বাইদেউ ঘৰ আৰু এয়া বাইদেউ ঘৰ আৰু বাইদেউ ঘৰৰ ভিডিঅ' আমি কাইলৈ পঠিয়াম মানে এই ভিডিঅ'টো আপলোড কৰাৰ পিছত নেক্সট ভিডিঅ'টোত আমি বাইদেউ ঘৰৰ ভিডিঅ' পঠিয়াম আৰু কেনেকুৱা লাগিলে বাটত আহোঁতে কেনেকুৱা লাগিলে